মানুহে বেয়াকৈ ক'ব আৰু আপুনি দুখী হৈ যাব, আৰু মানুহে প্ৰশংসা কৰিব আৰু আপুনি সুখী হৈ যাব। তেতিয়া বুজি ল'ব যে আপুনি নিজকে নিজে কাঠৰ পুতলা বনাই লৈছে, যাৰ সুখ আৰু দুখবোৰ আনৰ হাতত আছে। সেইবাবে যদি জীৱনত সুখী হৈ থাকিব বিচাৰে, তেতিয়াহ'লে মানুহৰ কথাবোৰ কেতিয়াও হৃদয়ত লগাই ল'ব নালাগে। কাৰণ মানুহে মধুৰিআম কিনিবৰ সময়ত দোকানীক সোধে যে মিঠা হয়নে, আৰু তাৰ পাছত নিমখ লগাই খায়। মানুহে আপোনাৰ সন্মুখত এইটো নিশ্চয় ক'ব যে আপুনি বহুত সফল হৈ যাওক, কিন্তু ভিতৰে ভিতৰে এইটো ভাবে যে আপুনি সিহঁততকৈ বেছিকৈ সফল হৈ যোৱাটো নিবিচাৰে। বন্ধুসকল, আনক নিজৰ বিষয়ে কৈ নিজৰ সময়বোৰ কেতিয়াও নষ্ট নকৰিব, কাৰণ মানুহে সেইখিনিকহে বুজি পাব যিমান তেওঁৰ অকাত আছে। হৃদয়ৰে খুটিয়াব খুজিব আৰু কথাৰে মৰম দিব খুজিব। বহুত মানুহে বাছ এইটোৱেই ব্যৱসায় কৰি আছে। এইবোৰ এনেকুৱা এটা চেহেৰালৈ বনাই লোৱা যে যিয়ে যি কয় বাছ হাঁহি দিয়া, আৰু জীৱনত কিবা ডাঙৰ অৱশ্যই প্ৰাপ্ত কৰা। নিজৰ বাবে নহ'লেও তেওঁলোকৰ বাবে, যিয়ে আপোনাৰ ব্যৰ্থবোৰ চাব বিচাৰে আৰু নিজে কৰিব পৰাটো বিচাৰি উলিওৱা। কাৰণ আপোনাৰ ব্যৰ্থবোৰ সকলোৱে বাছি উলিয়াব পাৰে। নিজৰ জীৱনটোৰ লগত তুলনা আন কাৰোবাৰ লগত কেতিয়াও নকৰিব, কাৰণ সূৰ্য আৰু চন্দ্ৰৰ দুয়োটা উজ্জ্বলে, কিন্তু নিজৰ নিজৰ সময়তহে। বন্ধুসকল, এবাৰত কোনো এটা কাম সফল নহয়। অসফলতাৰে এইটো কয় যে আমি সময়ৰ উপভোগ কৰা নাছিলোঁ। যদি আমাৰ জীৱনত কিবা এটা ভাল কাম কৰিব বিচাৰে, তেতিয়াহ'লে আমি সকলোতকৈ প্ৰথমে নিজৰ কিমতি সময়বোৰৰ ওপৰত ধ্যান দিব লাগে। আজিও এই পৃথিৱী বহুত গতিৰে আগবাঢ়ি আছে। যদি আপুনি ইয়াৰ লগত চলি নাযায়, তেতিয়া নিশ্চিতভাৱে আপুনি পিছত থাকি যাব। শুদ্ধ সময়ত শুদ্ধ কাম কৰিলেহে সফলতা পোৱা যায়। কোনোবাই কৈছে যে না হাৰিব জৰুৰী হয়, না জিকিবলৈ জৰুৰী হয়। জীৱনটো এখন খেল, ইয়াক খেলিবলৈ নিশ্চয় জৰুৰী হয়। বন্ধুসকল, সফলতা হাতত চিহ্নবোৰত নাথাকে, কিন্তু মগজুৰ ঘামতহে থাকে। বহুত ভাগ্যশালী হয় সেইসকল লোক যিসকলে সময়ত বুজি পায়, কাৰণ সময়ত যেতিয়া বুজি পোৱা নাযায়, তেতিয়া সময়ৰ হাতৰ পৰা বাহিৰত ওলাই যায়। কেতিয়াও এইটো নাভাবিব যে আপুনি একো নহয়। কেতিয়াবা আকৌ এইটোও ভাবি নল'ব যে আপুনিয়েই সকলো চব, কিন্তু সদায় এইটো ভাবিব যে আপুনি কিবা এটাতো হয় যিয়ে সকলো কাম কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টোৰ শেষত এইটোৱে ক'ব বিচাৰিম যে ভাবি থাকিলে ফুল আহি খৰাহিত পৰি নাযায়, কৰ্মৰ হাতখনেৰে লৰাব লগা হয়, একো নহয়। এনেকৈ ভাবিলে ভাগ্যই নিজৰ ভাগৰ চাকি গছি নিজেই জ্বলাব লাগিব। বন্ধুসকল, মনৰ আইনাখনে কেতিয়াও আপোনাক মিছা কথা ক'ব নিদিব। আপোনাৰ জ্ঞানে আপোনাক ভয়ৰ পৰা বচাব। আপোনাৰ হৃদয়ৰ সঁচাবোৰে কেতিয়াও আপোনাক কমজোৰ হ'ব নিদিব। আপোনাৰ বিশ্বাসে আপোনাক কেতিয়াও দুখী হ'ব নিদিব, আৰু আপোনাৰ কষ্টই আপোনাক কেতিয়াও অসফল হ'ব নিদিব। এইটো কথা সদায় মনত ৰাখিব যে সকলো সৰু সৰু সলনিয়ে এটা ডাঙৰ সফলতাৰ অংশ হ'ব পাৰে। যিয়ে সদায় চেষ্টা কৰাবোৰ অব্যাহত ৰাখে, সঁচা অৰ্থত তেওঁহে জয়ীৰ অধিকাৰী হয়। যিয়ে এবাৰতে হাৰি যায়, তাৰ ওচৰততো ধিক্কাৰ আছে। নিজৰ অসফলতাবোৰতো আমি নিজেই দায়িত্ব। অসফলতা মানে এইটো নহয় যে আপুনি একোৱেই কৰিব নোৱাৰে। ইয়াৰ মানে মাত্ৰ এইটোৱে যে আপুনি এতিয়ালৈকে সফল হ'ব পৰা নাই। যদি এনেকুৱা লাগিব ধৰে যে লক্ষ্যপ্ৰাপ্তি হ'ব নোৱাৰে, তেতিয়া লক্ষ্য নহয়, কাম কৰাৰ ধৰণবোৰ সলাই লওক। মাটিত বহি লৈ কি আকাশলৈ চোৱা, পাখিবোৰ খোলা আৰু মাত্ৰ উৰিবলৈ চেষ্টা কৰা। ঢৌবোৰৰ যে চেহেৰাই এনেকুৱা হুলস্থুল কৰি আহে, সফলতা সেইবোৰৰে হয় যাৰ দেখাৰ ধৰণবোৰ বতাহৰ দৰে হয়। বন্ধুসকল, যদি আপুনি এই কথাবোৰৰ লগত একমত হয়, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।